জুবিন গাৰ্গ ডাঙৰীয়াক লৈ মানে সকলো দল সংগঠন খালী ৰাজনীতি কৰা লাগি আছে। জুবিন গাৰ্গে জাষ্টিছ কেতিয়া পাব? জুবিন গাৰ্গে উচিত ন্যায় তদন্ত কৰি কি কাৰণে তেখেতৰ মৃত্যু হ'ল সেইটো আমি জানিব বিচাৰোঁ। আপোনালোকে এনেকৈ ৰাজনীতি কৰি গোটেই বস্তুটো মানে ডিবেটটো মানে এটা বেলেগ দিশলৈ আপোনালোকে গতি কৰি আছে। সোনকালে ইয়াৰ উচিত তদন্ত কৰক আৰু দোষীক কঠোৰ শাস্তি দি তেখেতক জেল হাজতত প্ৰেৰণ কৰক। আপোনালোকে কিহৰ কাৰণে এনেকৈ ৰাজনীতি কৰাত লাগিছে? আমাৰ এজন জাতীয় সত্তা, আমাৰ যিটো গৌৰৱ, অসমৰ স্বাভিমান, প্ৰতিজন অসমীয়াৰ স্বাভিমান, যোনে নেকি মা দেউতা বুলি ককাই ভাই বুলি ভাবে সকলো শ্ৰেণীৰ মানুহে, আৰু তেখেতক লৈ আপোনালোকৰ অকণো লাজ শৰম নাই? কি বিজেপি, কি কংগ্ৰেছ, কি বেলেগ দল, সকলো খালী ৰাজনীতি কৰাত ব্যস্ত হৈ গৈছে। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভিডিঅ'টো চালে জুবিন গাৰ্গ ডাঙৰীয়া, যাক আমি জুবিন দা বুলি কওঁ, জুবিন দাৰ মৃত্যু হোৱাৰ পিছত আমাৰ কথাবিলাক ক'ৰবাত হেৰাই গৈছে। প্ৰথম কথা, আমি একেবাৰে সন্তুষ্ট নহয় যিবোৰ হৈ আছে। কোনোবাখিনিত অকণমান কেতিয়াবা সন্তুষ্টি ল'বলৈ চেষ্টা কৰিছোঁ যদিও কথাবোৰ ঘূৰি পকি খুব মানে বেলেগ ধৰণৰ এটা মেৰপেচত সোমাই গৈছে। গতিকে কথাবিলাকক লৈ মই অকল নহয়, অসমৰ কোনো মানুহ সন্তুষ্ট এই মুহূৰ্তত নহয়। আমি খালি এটা আশাত বাট চাই আছোঁ যে জুবিন গাৰ্গৰ যি অস্বাভাৱিক মৃত্যু, হঠাৎ যি অকাল মৃত্যু হ'ল, এই মৃত্যু ন্যায়িক তদন্ত হ'ব লাগে, পানী নসৰকা তদন্ত হ'ব লাগে, আৰু যি দুখ কৰিছে, যোনেই দুখ কৰিছে, তেওঁলোকে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে। সেইটো হ'ল আমাৰ প্ৰথম কথা। আমি বাকী কথাবিলাকত ইমান ধ্যান নাই দিয়া। কোনে ক'ত কি কৰিলে, কোনে কাৰ লগত কি কথা পাতিছে, কাৰ ফটো ওলাইছে, ক'ত কোনে মানে ফোনত কথা পাতি খিকিন্দালি কৰি আছে, সেই কথাবিলাক আমাৰ মেটাৰ নকৰে এই মুহূৰ্তত। আমাৰ কথাটো একেবাৰে স্পষ্ট, এইটোৱে কথা, জুবিন গাৰ্গ কেনেকৈ ঢুকালে, জুবিন গাৰ্গ কিয় ছিংগাপুৰলৈ গৈ তেনেকুৱা এটা দুৰ্ঘটনা সংঘটিত হ'ব লগা হ'ল, আৰু কিয় আৰু কোনে আৰু কেনেকৈ জুবিন গাৰ্গ ডাঙৰীয়াৰ এই মৃত্যুৰ লগত সাঙুৰ খালে, এই কথাবিলাকৰ ন্যায়িক তদন্ত হোৱাটো আমি বিচাৰোঁ। আপুনি মানি ল'ব, মুখ্যমন্ত্ৰীয়ে কিন্তু হত্যা কৰা বুলি কৈছে ফেচবুক লাইভত। হত্যা কৰিছেনে, দুৰ্ঘটনা হৈছেনে, কি হৈছে, সেইটো SITয়ে তদন্ত কৰি আছে। তদন্তত ওলাব কি হৈছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ নিজ মুখে কৈছে যে হত্যা কৰিছে। গতিকে মইতো ছিংগাপুৰ যোৱা নাই, গতিকে মইতো নাজানিম তাত কি হ'ল। কিন্তু যিবিলাক কথা হৈ আছে, যিবিলাক কথা বতৰা আমি দেখি আছোঁ, সেই গোটেই কথাবিলাকে কিন্তু এটা বেলেগ ধৰণৰ ৰহস্যৰ সৃষ্টি কৰিছে। আৰু সেইকাৰণে এইটো মানে কেনেকৈ কি হ'ল সেই কথাটো জানিবলৈ মই নহয়, গোটেই অসমবাসী ৰৈ আছে জানিবলৈ অধীৰ আগ্ৰহেৰে। গতিকে ফাষ্ট ট্ৰেক আদালতত দোষীয়ে অতি কঠোৰতম শাস্তি পোৱাটো আমি বিচাৰোঁ, আৰু জুবিন গাৰ্গক ন্যায় দিয়াটো বিচাৰোঁ। জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেইটোৱে আমাৰ প্ৰথম আৰু শেষ কথা। মুখ্যমন্ত্ৰী আৰু এটা কথা কৈছে যে কংগ্ৰেছ হওক, ৰাইজৰ দল হওক, তেওঁলোকে আৰু শ্যামকানু মহন্ত একে বোলে কথা কৈ আছে যে CBIক দিব লাগে। কৈছে এইটো কি কাৰণত হৈছে যে শ্যামকানু মহন্ত, কংগ্ৰেছ আৰু অখিল গগৈ এইসকলে কিন্তু CBI কেছটো দিবলৈ কৈ আছে। মুখ্যমন্ত্ৰী মহোদয়ৰ কথাবিলাক আপুনি চাব, আজি কিছুদিনৰ পৰা যেতিয়াৰ পৰা জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হ'ল, সেই সময়ৰ পৰা কথাবিলাক উলট পালট হৈ আছে। ফেচবুক লাইভত এটা কথা কয়, আকৌ এটা কথা তেওঁ নিজে কৈছে। এতিয়া চাওক, প্ৰথম দিনাৰ পৰা তেওঁ ফেচবুক লাইভত কি কথা ক'লে, যে আমি প্ৰথম ক'লে যে জুবিন গাৰ্গক লৈ পেলাই ৰাজনীতি কৰিব নালাগে, আপোনালোকে 26ত জুবিন গাৰ্গক ন্যায় নিদিলে ভোট নিদিওঁ বুলি কৈছে, সেইটো হ'ব নালাগে। ৰাস্তা ঘাট বনোৱা নাই যদি কওক, দলং বনোৱা নাই যদি কওক, তেতিয়া সেইবিলাক কৰি পেলাই আমাক ভোট নিদিব, যদি সেইবিলাক আমি কৰা নাই। পিছত আকৌ ঘপককৈ কৈ দিলে বোলে জুবিন গাৰ্গক যদি ন্যায় দিব নোৱাৰে, আমাক 26ত ভোট দিব নালাগে। তো গতিকে ৰাজনীতি কোনটো? হিমন্ত বিশ্ব শৰ্মাই কৰি থকাটো ৰাজনীতি নে আমি কৰাবোৰ ৰাজনীতি? আৰু এনেকুৱা যদি জুবিন গাৰ্গক ন্যায় দিব লাগে, তেনেকুৱা ৰাজনীতি আমি 100 বাৰ কৰিম, 1000 বাৰ কৰিম, ইয়াতকৈ বেছি ৰাজনীতি কৰিম। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। আপোনাৰ CIDৰ ওপৰত বিশ্বাস আছে নাই? ডেফিনেটলি আছে। CBIৰ কথা কিয় কৈ আছে? CBI CIDতকৈ কম নেকি?
CBI উচ্চ পৰ্যায়ৰ তদন্ত হ'ব আৰু আমিতো CID CBI আৰু কিবা ওপৰত থাকিলে সেয়াও বিচাৰিলোহেঁতেন আৰু চাওক আপুনি যেতিয়া আজি মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ কথাবিলাকত পাক খাইছে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে বোলে ছিংগাপুৰৰ মানুহখিনিক আনাটো বহুত টান কিন্তু ৰাইজক হেঁচা দিব দিছে এতিয়া আমি হেঁচা দিলে ভিক্টৰ দাসক সোমোৱাই দিলে NSA লগাই দিয়ে অজয় ফুকনক সোমোৱাই দিয়ে আৰু যিজন মুখ্যমন্ত্ৰীয়ে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট সজায় তেওঁ পাকিস্তানলৈকে SIT পঠায় তাত পৰীক্ষা কৰিবলৈ দিয়ে যিখন পাকিস্তান আমাৰ শত্ৰু ৰাষ্ট্ৰ আৰু ছিংগাপুৰ হ'ল আমাৰ বন্ধু ৰাষ্ট্ৰ আমাৰ ট্ৰিটি আছে তেওঁলোকৰ লগত গতিকে তালৈকে কিয় তেওঁ SIT মানুহ পঠাব পৰা নাই বা কিয় তেওঁলোকক মাতি আনিব পৰা নাই সেই ইয়টত থকা অসম এছ'চিয়েশ্যনৰ ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ মানুহখিনি কিয় এতিয়ালৈকে মাতি আনিব পৰা নাই কিয় আমাৰ বৈদেশিক মন্ত্ৰীগৰাকী কিয় আছে ডেফিনেটলি কিয়নো এই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ পূজাৰ বন্ধ দিয়া হ'ল দশমীলৈকে নাহিব 6 তাৰিখে আহিব এনেকৈ কিয় সময় এইবিলাক কথাবিলাক চব খেলি মেলি মই আপোনাক কৈ আছোঁ সেইকাৰণে যে তেওঁ দশমীলৈকে বোলে নাহিব 6 তাৰিখে আহিব তাৰপিছত আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এখন সংবাদ মেল দিলে আমি কেণ্ডেল মাৰ্চ কৰিম বুলি আমাক প্ৰতিবাদ কৰিম আমি ৰাজ্যজুৰি আমাৰ কংগ্ৰেছে প্ৰতিবাদ কৰিব বুলি ক'লে ৰাষ্ট্ৰপতিলৈকে চিঠি লিখিলে প্ৰধানমন্ত্ৰীলৈকে চিঠি লিখিলে তাৰপিছত হঠাৎ শ্যামকানু মহন্ত পিছদিনাই আহি পালে তাৰ আগতে আকৌ শ্যামকানু মহন্ত আপোনাৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ একেলগে পাইছে এই বহুত আচৰিত কথা আছে ইয়াত মই সেইকাৰণে কৈছোঁ ইয়াত এটা দুটা আচৰিত কথা নাই বহুত আচৰিত কথা আছে কিয় আপোনাৰ গৰিমা শইকীয়া গাৰ্গক নিনিয়াকে ছিংগাপুৰলৈ কিছুৱে কোৱা মতে তেওঁ হেনো কৈছিলে শ্যামকানু মহন্তই যে জুবিন গাৰ্গ যদি ছিংগাপুৰলৈ নাযায় মই ছুইচাইড কৰিম তেনেকুৱা ধৰণৰ ইম'চনেল ব্লেকমেইল কৰি পেলাই কিয় নিয়া হ'ল তাতে গৈ তেওঁৰ এটাই মেডিচিন বুলি গম পাইছোঁ আৰু তেওঁ যে চিজাৰত আক্ৰান্ত জুবিন গাৰ্গ চিজাৰত আক্ৰান্ত সেয়া আপুনি মই গোটেই অসমবাসীয়ে জানো আৰু ডক্টৰে এই কথাটো কৈ থকাটো যে জুই আৰু পানীৰ পৰা জুবিন গাৰ্গক আঁতৰাই ৰাখিব লাগে সেইটো আপুনি মই সকলোৱে জানো আমি যদি জানো তেওঁৰ লগত থকা সিদ্ধাৰ্থ শৰ্মা মেনেজাৰে কিয় নাজানিলে শেখৰ জ্যোতি গোস্বামীয়ে বাদ্যযন্ত্ৰীজনে কিয় নাজানিলে ভায়েক তেওঁতো আৰু আচৰিত মানুহ এডিচনেল SP ভায়েক তেওঁ ভাতৃ তেওঁ আকৌ হঠাৎ ছিংগাপুৰ গৈ পোৱা নাই বুলি গৈ পেলাই ছিংগাপুৰ ওলালেগে আৰু আহিবৰ সময়ত জুবিন গাৰ্গ মৰাৰ পিছত জুবিন গাৰ্গৰ ফোনটো লৈ আহিব নোৱাৰিলে এৰি থৈ আহিলে সিদ্ধাৰ্থ শৰ্মাৰ ধমকিত এইটো কম ভায়েক নে এইটো এনেকুৱা পুলিচ অফিচাৰ মানে আচৰিত কথাবিলাক এই বস্তুবিলাক আমি দেখি আছোঁ সেইকাৰণে জুবিন গাৰ্গৰ মৃত্যু বিৰাট ৰহস্য এতিয়া শেখৰ জ্যোতি গোস্বামী নেকি বাদ্যযন্ত্ৰীজন আহিলে আহি পেলাই আগতে কোৱা নাছিল কিন্তু এতিয়া CIDৰ জেৰাত তেওঁ কৈছে যে বিষ দিয়া বুলি সেইটোৱে কৈছোঁ শেখৰ জ্যোতি গোস্বামী আহিলে আপুনি চাব একেখন ফ্লাইটতে আহিছে পবিত্ৰ মাৰ্ঘেৰিটা আৰু কোনোবা আহিছে আৰু সেই সময়ত জুবিন গাৰ্গৰ নশ্বৰ দেহ আহি পোৱালৈকে দুদিনমান সময় লৈছে সেই সময়খনত অসম গোটেই উত্তাল হৈ পৰিছে চিন নোপোৱা মানুহে ময়ে চিন নাপাওঁ শেখৰ জ্যোতি গোস্বামী কোনটো মই চিন নাপাওঁ কিন্তু ফটো দেখিতো গম পাই গৈছোঁ কোন লগত আছিলে ফ্লাইটত থকা মানুহখিনিয়ে অসমৰ মানুহ নাছিলে নে এয়াৰপৰ্টত যে তেওঁ আহিলে তেওঁ মাস্কখন কিনিবলৈ যে দৌৰি ফুৰিছে লাষ্টত যে মাস্ক এখন পাই পিন্ধি পেলাই ঘৰলৈ আহিলে তেতিয়ালৈকে সেই যিখন এয়াৰপৰ্টত কফিনৰ ওচৰলৈ দৌৰি গোটেই এয়াৰপৰ্টৰ ল'ৰা ছোৱালীবিলাক দৌৰি গ'ল সেই মানুহবিলাকে শেখৰ জ্যোতি গোস্বামীক চিন নাপালে নে আকৌ আহি তেওঁ ঘৰৰ ভিতৰত সোমাই কিবা পডকাষ্ট এটা দিলে পডকাষ্টত ক'লে বোলে মোক দাদাই নেৰিলে বুলি কান্দা কাটাও কৰিলে কান্দা কাটা কৰি পেলাই কিবা কিবি আমি স্ক্ৰীনশ্বটো ভাইৰেল হোৱা দেখিলোঁ তাৰপিছত তেওঁৰ কথাবিলাক এতিয়া চেঞ্জ হৈ পেলাই বিষ দিয়া কৰি পেলালে এতিয়া শেখৰ জ্যোতি গোস্বামীয়ে সঁচা কথা কৈছে নে কোনে সঁচা কথা কৈছে এতিয়া আমি যিখিনি আমি গম পাইছোঁ তাৰপৰাহে গম পাইছোঁ যে যিখিনি সংবাদ মেলে কৈ আছে বা সংবাদ মাধ্যমে কৈ আছে সামাজিক মাধ্যমত উপলব্ধ সেই কথাখিনিৰ পৰা আমি গম পাইছোঁ কিন্তু জেলৰ ভিতৰত আগতেও জেলৰ ভিতৰত থোৱা আপুনি ট্ৰেডিং কেলেংকাৰী জেলৰ ভিতৰৰ পৰা ফটো আহিলে তাৰ পিছদিনা কেইদিনমান পিছত বাহিৰ হৈ গ'ল এইবাৰ জেলৰ ভিতৰৰ পৰা ফটো আহিছে কেতিয়া বাহিৰ হ'ব নাজানো সেইটো কথা কিন্তু আপোনালোকে মনত ৰাখিব কোটি জনতাৰ লাখ জনতাৰ যি প্ৰাৰ্থনা দিনে ৰাতিয়ে যি মানে মানুহবিলাক দুখত আছে ঈশ্বৰক খাটিছে মহাকালক খাটিছে যে এইবাৰ জুবিন দাই ন্যায় পাব লাগিব আৰু এয়া জুবিন দাৰ ন্যায় নহয় গোটেই অসমবাসীৰ ন্যায় হ'ব গতিকে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত কোনে কি কৰে নাজানো কিন্তু যোনে এই কামবিলাক যিবিলাক মানুহ এইবিলাকত জড়িত জুবিন দাৰ মৃত্যুৰ লগত জড়িত জুবিন গাৰ্গৰ টকা পইচাৰ গোটেই কেলেংকাৰীবিলাকৰ লগত জড়িত টকা পইচাৰ খেলি মেলি গোটেই কথাবিলাকৰ লগত যিবিলাক মানুহ জড়িত যোনে তেওঁক নেগলেক্ট কৰি পেলাই ইউজ কৰি পেলাই টকা ঘটি আছিলে বা তাতে ছিংগাপুৰত নি যোনে ইউজ কৰি
কৰিলে, যেনেকৈ তেওঁক সেই সাগৰৰ পানীৰ মাজত এৰি দিলে সেই অসুস্থ মানুহজনক, সেই মানুহবিলাকে কিন্তু শাস্তি পোৱাটো একেবাৰে ধ্ৰুৱসত্য আৰু এই জনমতেই তেওঁলোকে শাস্তি পাব। আৰু এতিয়া জেলৰ ভিতৰত আছে, ভালেই হৈছে, মই আপোনাক কৈছোঁ, জেলৰ ভিতৰত আছে। জেলৰ বাহিৰ হোৱাৰ লগে লগে ৰাইজে এওঁলোকক শেষ কৰি দিব। ৰাইজ তাৰমানে জুবিন গাৰ্গ অসমৰ কাৰণে যুগদস্তা, জুবিন গাৰ্গ অসমৰ কাৰণে এনেকুৱা এটুকুৰা হীৰা টুকুৰা যদি ছিংগাপুৰত নি ভালকৈ থ'ব নোৱাৰে তেতিয়াহ'লে নিব নালাগিছিলে। প্ৰথম আৰু শেষ কথাটো সেইটোৱে। তেওঁক যদি ভালকৈ ৰাখিব নোৱাৰে, এই শ্যামকানু মহন্তৰ দৰে যিবিলাক মানুহে তেওঁক লৈ গ'ল, সেই মানুহবিলাকে নিব নালাগে নহয়। হীৰা এটুকুৰা নিলে হীৰা টুকুৰা কেনেকৈ ৰাখিব লাগে সেই কথাবিলাক, মিনিমাম কথাবিলাক জানিব লাগে। কিন্তু তাকেই নকৰি মৰ্গৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মৰ্গৰ ভিতৰত আমি ইণ্টাৰভিউ দেখিছিলোঁ। ইণ্টাৰভিউটো দিওঁতে শ্যামকানু মহন্তই চেগে চুৰুঙাই হাঁহি থকা আমি দেখিছোঁ। আৰু সেই নিউজটো জুবিন গাৰ্গ মৰাৰ পিছতে দুটামান চেনেলত আমি আপলোড কৰা দেখিলোঁ, DY, প্ৰথম খবৰ, এনেকৈ দুটামান চেনেলত দেখিলোঁ। তাৰপিছত হঠাৎ ভিডিঅ'টো কিলা ডিলিট কৰি দিলে, এইবিলাক কথাও আছে। আৰু আপোনাক মই কওঁ, প্ৰণয় বৰদলৈ আছিলে, প্ৰণয় বৰদলৈ ডাঙৰীয়া কিয় বা মুখ নুখুলিলে ইমান দিন, সেইবিলাকো বহুত কথা আছে। ছিংগাপুৰত কোনে ভিডিঅ' কৰিছিলে, কোনে টুকুৰা টুকুৰকৈ ভিডিঅ' এৰি আছিলে, সঞ্জীৱ নাৰায়ণৰ এটা ভিডিঅ' মই দেখিছোঁ য'ত জুবিন গাৰ্গ মৰাৰ পিছত নে কেতিয়া তেওঁ খুব ধুনীয়াকৈ হাঁহি লাইভ ভিডিঅ' এটা কৰি আছে। হঠাৎ কোনোবাই কিবা এষাৰ কথা কওঁতে, তহঁতিয়ে মাৰিলে বুলি কওঁতে তেওঁ ভিডিঅ'টো কাট কৰি দিয়া আমি দেখিছোঁ। গতিকে এই ইমান নাট্যকাৰ বিৰাট, ইয়াত তোমাক জুবিন গাৰ্গক আটাইতকৈ বেছিকৈ ব্যৱহাৰ কৰা মানুহ কিন্তু শ্যামকানু আৰু সঞ্জীৱ নাৰায়ণ। এইবিলাক নাট্যকাৰতকৈ বেছি চাটুকাৰ। প্ৰাক চিনে এৱাৰ্ডেই হওক বা আপোনাৰ এইটো ৰঙালী হওক, নৰ্থ ইষ্ট ফেষ্টিভেল হওক, এইবোৰৰ গোটেইকেইটাই জুবিন গাৰ্গক লৈ ফুৰে। জুবিন গাৰ্গ চাওক, জুবিন গাৰ্গ অসমৰ সম্পদ। জুবিন গাৰ্গক ব্যৱহাৰ কৰিব লাগিছিলে পজিটিভলি। তেওঁক ব্যৱহাৰ কৰি অসমৰ মানুহে বহুত কিবা কিবি পাব পাৰিলেহেঁতেন, যিখিনি আপুৰুগীয়া হৈ জনম জনমলৈ আমাৰ ইতিহাসত থাকি গ'লহেঁতেন। কিন্তু আমি ইমান কম বয়সতে জুবিন গাৰ্গক হেৰুৱালোঁ, আমি বহুত পাব লগা বস্তু নেপালোঁ। এইবিলাক মানুহৰ উদ্ভণ্ডালিৰ কাৰণে, এইবিলাক মানুহৰ টকা পইচাৰ খকৰ কাৰণে, এইবিলাক হাই প্ৰফাইল ছ'চাইটিৰ নাটকৰ কাৰণে, তেওঁলোকৰ নিজৰ সুবিধাৰ কাৰণে জুবিন গাৰ্গক ব্যৱহাৰ কৰি আজি যিটো অৱস্থা কৰিলে। আৰু এওঁলোকৰ মুখমণ্ডলবিলাক আপুনি চাব, এওঁলোকৰ মুখমণ্ডলত কোনো দুখ, কোনো অনুশোচনা নাই, খালি চবেই নিজক বচোৱাৰ চেষ্টাত আছে। কোনোবাই 11 দিন, শ্যামকানু মহন্তই 11 দিন সময় পাই কি কৰিলে, 172 পৃষ্ঠাৰ লেখ আবেদন দাখিল কৰিলে, বোলে জুবিন গাৰ্গ আগৰ পৰাই বেমাৰী আছিল, বিভিন্ন কথা ক'লে। তাৰ মাজতে আকৌ ধৰক মাজতে ওলালে বোলে কংগ্ৰেছৰ উকিল এজনেও সহায় কৰিছে শ্যামকানু মহন্তক। কিন্তু মই আপোনাক এইটো স্পষ্টীকৰণ আকৌ দিছোঁ, কংগ্ৰেছৰ কোনো মানুহে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত শ্যামকানু মহন্তক সহায় কৰা নাই। এইকাৰণে কাৰণ তেখেতে যাৰ লগত আছে, তেখেতে এতিয়া বিজেপিৰ একেবাৰে বহুত ডাঙৰ লিডাৰ। জানো কিমান তেওঁলোকে চাই কথাবিলাক নাচায় এইটো নাজানো। এই ধৰণৰ মানুহবিলাকে পাৰ্টিত নাথাকে, মানে পলিটিকেলি তেওঁলোকে এটা দলত নহয়, তেওঁলোকে সেই মানুহজনৰ লগে লগে থাকে। যিজন মানুহ আগতে পাঞ্জাৱত আছিলে, কংগ্ৰেছৰ লগত আছিলে ৰিলেটেড, এতিয়া বিজেপিৰ বহুত ডাঙৰ লিডাৰ। আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুত কোনোবাই যদি সহায় কৰিছে, চৰকাৰে ধৰি আনক, চুচৰাই লৈ আনক, আমিতো বাধা নিদিওঁ। গতিকে এইবিলাক বোকা চতিয়াৰ খেলবিলাক হ'ব নালাগে। এগৰাকী ব্যক্তিও শ্বেয়াৰ কৰিছে সেই পোষ্ট। এইবিলাক আচৰিত কথা, মই কৈছোঁ নহয়, এওঁলোকৰ প্ৰপাগাণ্ডাৰ লেভেলটো ইমান বেছি হৈ গৈছে, যি কাৰণে মানুহে এওঁলোকক বিশ্বাস নকৰা হৈছে। সেইকাৰণে কৈছোঁ যে পাকিস্তানত SIT পঠায়, যিখন আমাৰ শত্ৰু ৰাষ্ট্ৰলৈ SIT পঠায়। পাকিস্তানত কি হৈছিল, গৌৰৱ গগৈ কি কৰিছিল, সেইবিলাক খবৰ উলিয়াব পাৰে। কিন্তু বন্ধু ৰাষ্ট্ৰ যাৰ লগত আমাৰ ট্ৰিটি আছে, তেওঁ ছিংগাপুৰলৈ SIT পুলিচ পঠাই পেলাই তাতনো কি হৈছিলে এনকুৱাৰী কৰিবলৈ যাব নোৱাৰে। মানুহবিলাকক অসম এছ'চিয়েশ্যনৰ লগত যিসকল মানুহ জড়িত, য়ট পাৰ্টিত যিসকল মানুহ আছিলে, সেইসকলক কিন্তু ধৰি আনিব নোৱাৰে। ইয়াত বিভিন্ন কথা আছে। আৰু এতিয়া বস্তুবিলাক ইছ্যু ডাইভাৰ্ট হৈছে। মই আপোনাক কৈছোঁ পষ্টমৰ্টমৰ কথাটো লৈ আহিছোঁ মই। মুখ্যমন্ত্ৰীয়ে কৈছে যে পষ্টমৰ্টম ৰাজহুৱা কৰা নহয়, যিসকলে চাব বিচাৰে তেওঁলোকে CIDত
সৈতে যোগাযোগ কৰি দিম মই, তেওঁলোকে চাব পাৰিব আৰু নহ'লে আদালতত গৈও চাব পাৰিব বুলি কৈছে। মুখ্যমন্ত্ৰী মহোদয় বহুত কথা কৈ আছে এতিয়া। মাজতে ক'লে বোলে জুবিন গাৰ্গক মানে আপোনালোকে মাতি পেলাই কিয় গান গাবলৈ বা সন্মান নিদিলে, আপোনালোকে বাংলাদেশৰ মমতাজক আনে। আমি লগে লগে উলিয়াই দিলোঁ কোনে মমতাজ যিগৰাকী কণ্ঠশিল্পী, তেখেতক কোনে গড়ৰ প্ৰতিকৃতি উপহাৰ দিছিলে, গামোচা পিন্ধাইছিলে, কাৰ লগত ফটো আছিলে, এইবিলাক ওলাই গ'ল নহয়। এইবিলাক লোকক বোকা চেটিওৱাৰ খেলখন খেলি থাকিব নালাগে। কথাটো একদম ক্লিয়াৰ। আমাৰ কোনো কাৰো লগত কথা নাই, আমাৰ কোনো শত্ৰু নহয়, কোনো বন্ধুও নহয়। আমাৰ কথা হ'ল জুবিন গাৰ্গ আমাৰ, জুবিন গাৰ্গ আমাৰ, জুবিন গাৰ্গ আপোনাৰ মোৰ গোটেই অসমৰ আৰু এতিয়া গোটেই ভাৰতৰ। আজিৰ ডেটত তেখেত এগৰাকী বিশ্ববৰণ্য শিল্পীলৈ ৰূপান্তৰ হ'ল। তেখেতৰ যেতিয়া শৱদেহলৈ আহিলে সেই যাত্ৰা আপোনাৰ লিমকা বুকত, গিনিজ বুকত ৰেকৰ্ড সংখ্যক, অভিলেখ সংখ্যক মানুহে তেখেতক শ্ৰদ্ধা জনাবলৈ আহি আজি তেখেত এগৰাকী বিশ্বখ্যাত শিল্পী হৈ গ'ল। নেশ্যনেল মিডিয়াই আমাৰ জুবিন গাৰ্গক লৈ পেলাই নিউজ বনাবলৈ, ডাঙৰ ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰসকলে, ইউটিউবাৰসকলে বাধ্য হৈ গ'ল জুবিন গাৰ্গক লৈ পেলাই নিউজ কৰিবলৈ, ভিডিঅ' প্ৰস্তুত কৰিবলৈ। গতিকে তেনেকুৱা এজন মানুহ অসমৰ সম্পদ, আৰু হয়তো 100 বছৰলৈ এনেকুৱা জুবিন গাৰ্গৰ দৰে এগৰাকী, তেখেত অকল, কিন্তু মই আকৌ কওঁ, তেখেত অকল কণ্ঠশিল্পী শিল্পী এনেকুৱা নাছিল, কিন্তু তেখেতে ৰাজনৈতিকভাৱে খুব বিচক্ষণ আছিল। তেখেতে ৰাজনীতিৰ লগত কথাবিলাক কৈছিল, তেখেত বিপ্লৱী আছিল, তেখেতে চৰকাৰক চোকা সমালোচনা কৰিছিলে। তেখেতে ইভেন আজি কিছুদিন আগতে ঢুকুৱাৰ কিছুদিন আগতে কৈছিলে যদি এবাৰ 2024 যিখন 2024লৈকে কাখনৰ যোগেদি অবৈধ হিন্দু বাংলাদেশী আহিব পাৰিব বুলি কৈছে, সেই কথাটো জুবিন গাৰ্গে কৈছে যে যোৱাবাৰৰ কা আন্দোলনখনতকে ভয়াৱহ আন্দোলন হ'ব এবাৰ, জেং কৰি দিম, চৰকাৰ বগৰাই দিম, এই কথাবিলাকো কৈছে। গছপুলি, আজি পৰিৱেশৰ কথা কওঁতে তেওঁ গছপুলি ৰক্ষা কৰিবলৈ, গছ ৰক্ষা কৰিবৰ কাৰণে তেওঁ বিভিন্ন কাম হাতত লৈছে। গছ ৰুব লাগে তাতে দৌৰে আৰু য'ত গছ ৰুব নালাগে তাত ৰুই আছে, এনেকুৱা ধৰণৰ মন্তব্য। তেওঁ ৰাজনৈতিকভাৱে খুব বিচক্ষণ, মানে সাংঘাতিক কথা কৈছিল। হয়তো দীঘলী পুখুৰীৰ গছ পৰিৱেশৰ কাৰণে তেখেতে বহুত কাম কৰিছিল, কিন্তু আটাইতকৈ দুখ লগা কথা জুবিন গাৰ্গৰ মৃত্যুৰ দুদিন নহওঁতে দীঘলী পুখুৰীৰ গছকেইডাল আকৌ কাটি পেলালে। তেখেতে বানপানীৰ সময়ত যিদৰে বাহিৰলৈ নিজে ওলাই আহি হাতত এটা প্লাষ্টিকৰ মৰ্টনৰ টেমা লৈ পইচা, গাড়ী চিটি বাছত যোৱা মানুহবিলাকৰ পৰা পইচা লৈছিল, সেইবিলাক আমি দেখিছোঁ। পইচা দান সংগ্ৰহ কৰিছিলে। তাৰপিছত তেওঁ ঘৰৰ বাহিৰে ভিতৰে কিমান মানুহ ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰৈ থাকিলে, এই কথাবিলাক সৰ্বজন বিদিত। এইবিলাক আমি ক'বলগীয়া কথা নাই। আমাৰ কথাটো একেবাৰে ক্লিয়াৰ। মই আপোনাক প্ৰথমৰ পৰা শেষলৈকে এটা কথাই কৈ আছোঁ, আমাৰ কোনো বন্ধু শত্ৰু কোনো নাই। আমি যিবিলাক হাই প্ৰফাইল মানুহ এওঁলোকৰ লগত দেখি আছোঁ, এই মানুহখিনিয়ে কি কাৰণে, কেনেকৈ, ক'লৈ, কিয়, কেনেকৈ জুবিন গাৰ্গক ইউজ কৰি এতিয়ালৈকে তেওঁ এই যিটো অৱস্থা হ'ল, শেষ পৰ্যায়ত, অন্তিম পৰ্যায়ত তেখেতে যিধৰণে মৃত্যুবৰণ কৰিব লগা হ'ল, এই গোটেই কথাখিনিৰ পানী নসৰকা তদন্ত লাগিব। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে যিবোৰ কথা কৈ আছে, তেওঁ নিজৰ কথাত বান্ধ খাই আছে, নিজৰ বহুত কথা আছে। মই আকৌ কৈছোঁ, গল্ডেন থ্ৰেডৰ পৰা আৰম্ভ কৰি শ্যাম কানু মহন্তৰ নেট ফি কেলেংকাৰীৰ পৰা আৰম্ভ কৰি সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক কেনেকৈ ব্যৱহাৰ কৰি আছিলে টকা পইচা লুটি তালৈকে, তাৰ্চেম মিত্তাললৈকে, এই যে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সঞ্জীৱ নাৰায়ণ, অমৃতপ্ৰভা, শেখৰজ্যোতি গোস্বামী আৰু অসম এছ'চিয়েশ্যনৰ যিসকল মানুহৰ নাম ওলাইছে ইয়থ পাৰ্টিত আছিলে, মই ভাবোঁ প্ৰত্যেককে মাতি SIT-য়ে, পুলিচে তদন্ত কৰিব লাগে, ছিংগাপুৰৰ পৰা তেওঁলোকক অনাৰ ব্যৱস্থা কৰিব লাগে। আৰু প্ৰত্যেকটো কথা, জুবিন গাৰ্গ যিহেতু কাৰো ব্যক্তিগত নাছিল, ৰাজহুৱা, অসমৰ আছিল, গতিকে কথাবোৰ অসমৰ প্ৰত্যেকজন ৰাইজে খোলা খুলিকে জানিব লাগে। জুবিন গাৰ্গ ৰেবেল আছিল, বিপ্লৱী আছিল, আৰু জুবিন গাৰ্গে যদি ন্যায় নেপায়, আপোনাৰ মোৰ লগত যদি কাইলৈ কিবা হয়, আপুনি ভাবে নেকি আপুনি মই ন্যায় পাম? গতিকে অসমৰ জনগণে বুজি পাইছে, অসমৰ প্ৰত্যেকজন জনগণে, মই আপোনাক কওঁ, প্ৰত্যেকজন জনগণে, প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে, প্ৰত্যেকটো যুৱ সমাজে, প্ৰত্যেকজন আবাল বৃদ্ধ বনিতা সকলোৱে বুজি পাইছে আচলতে ঘটনা কি হৈ আছে। কিন্তু ক'ৰবাত জেলত যোৱাৰ ভয়, ক'ৰবাত মুখ বন্ধ কৰাৰ ভয়, ক'ৰবাত NSA লগোৱাৰ ভয়, ক'ৰবাত প্ৰশাসনে দিগদাৰি কৰাৰ ভয় আমি মূৰ ফলা দেখিলোঁ, ঘৰৰ মানুহক, ঘৰত সোমাই থকা মানুহক পুলিচে উলিয়াই মাৰা দেখিলোঁ, ঘৰৰ দৰ্জাবিলাকত গুৰিওৱা দেখিলোঁ। এই বস্তুবিলাকৰ ভয় ভীতিত তেওঁলোক যিদৰে মানুহে ভয় খাইছে, সেইকাৰণে বহুতে মুখ খোলা নাই। মুখ খুলিবলৈ অসমৰ প্ৰত্যেকজন 3
1,72,00,000 জনতাই কিন্তু প্ৰত্যেকেই জানে যে ইয়াত কিবা এটা বহুত ডাঙৰ কথা আছে সেইকাৰণে আমি বিচাৰিছো যে যি কথা আছে যেনেকুৱা কথা আছে ৰাজহুৱা হওক আৰু জুবিন গাৰ্গৰ যি লগত যি হ'ল সেয়া ন্যায় পাওক পানী নখৰকা তদন্ত হওক আৰু তেখেতৰ পবিত্ৰ আত্মাই চিৰ শান্তি লাভ কৰক আমি সেয়াই কামনা কৰিছো ভিডিঅ'টো আপোনালোকে সকলোখিনি কথা গম পালে আপোনালোকে কমেণ্টত এটাই খালী শব্দ লিখিব জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিন গাৰ্গে সোনকালে এই মৃত্যুৰ ৰহস্যটো উদ্ঘাটন হ'ব লাগে জুবিন গাৰ্গ ডাঙৰীয়াৰ আৰু কি কাৰণে তেখেত ঢুকাব পালে আৰু যিকেইজন ইয়াৰ কাৰণে দোষী বা দায়ী তেখেতলোকক উচিত শাস্তি দি তেখেতলোকক আইনী ব্যৱস্থা ল'ব লাগে আৰু সোনকালে জুবিন গাৰ্গে ন্যায় পোৱাটো আমি সকলোৱে বিচাৰোঁ